কিবা এটা হৈছে দৰ্জা খোল ঐ বাইল কিবা এটা হৈছে আছো না ঐ দৰ্জা খোল না দৰ্জা খোল Hey, I remember syrup sandwiches and crime allowances, finessing on them with some counterfeits. কোন বে তই সৰি দাদা ভুলতে আপোনাৰ দৰ্জাখন ঢুকিয়ালো ভুলতে ঢুকিয়ালি বাহ কোনটো চেমৰ তই থাকছে কোন বে এইটো মানে দাদা কথা এটা হ'ল আমাৰ মানে বাইলৰ কোন এইটো থাৰ্ড চেমৰ আমাৰ দৰ্জা ঢুকিয়াইছে মা তই এইটো তই ভিতৰলৈ আহ প্লিজ মোক অলপ শান্তিত থাকিবলৈ দে তহঁতে আরে তো হয়েছে কি হেতু কো আমাক আৰে কি হোৱা দেখিছ মোৰ একো হোৱা নাই যা না তহঁতি অলপ প্লিজ কি হল বে ইয়াৰ এটা তো বে অলপ দিনৰ পৰা এনেকা এখন কৰিব লৈছি না কাৰোবাক ভালকে মাতে না বাহিৰলৈ ওলাই আহে এ জিএফৰ লগত ব্ৰেকআপ হ'ল নেকি তাৰ জানো কি হ'ল বে পাগলে হ'ল নেকি নিবাই ঐ কলেজ নাযাওঁ নেকি চাচোন টাইমটো কিমান দেৰি হ'ল 9টা বাজিলে যাচোন যা মই গৈ আছো জলদি দে সোনকালে যা নাই মই কলেজ যাব নোৱাৰো মই নোৱাৰো কলেজ যাব ক কি হ'ল তই ইমান দেৰি আজি কলেজ যোৱাই নাই নেকি নাই মানে মোৰ এই গাটো অলপ ঠিক নাছিলে কি হৈছে আকৌ যে নকবি আকৌ তোৰ সেই এনজাইটি আৰু ডিপ্ৰেশ্যনৰ কথা নহয় মানে বাবা আপুনি মোৰ কথাটো শুনকচোন চা বেটা এইবোৰ এনজাইটি ডিপ্ৰেশ্যন এইবোৰ অকল মনৰ ভাৱহে কলেজলৈ যা কলেজৰ সময় হৈছে লগৰ ল'ৰা-ছোৱালী লগ পাবি নিজে নিজে মনবোৰ ভাল হৈ যাব বাৰু দে মোৰ অফিচলৈ যাবলৈ দেৰি হৈছে মই ওলাইছো মই তোক পিছত ফোন কৰি আছো হেল্ল' পাপা এই দৰবিধা চাওকচোন কেনেকুৱা মই কি ক'ম আৰু চলি আছো আৰু বাকী ঘৰত মাহঁতৰ কেনেকুৱা ঠিক চবৰে ঠিকে আছে আচ্ছা শুনচোন আমাৰ বাইল যে বহুত দিন খা খবৰ নাই পোৱা কিবা হ'ল জানো তাৰ ঐ কাৰ কি হৈছে এ আমাৰ বাল্য আকৌ ওখকে যে চশমা পিন্ধে চুলিকেইডাল ফিট পাইছো চশমা পিন্ধা ল'ৰাটো যে কি হৈছে তাৰ নাজানো ভালকে একো গমেই নাপাওঁ নহয় সি খালি চুক এটাত বহি কান্দি থাকে অকলে অকলে সেইদিনা দয়ালে মাতিলে কিবা এটা হ'ল বুলি গ'লো আমি সি আকৌ ওলটাই আমাক গালিহে পঠালো সি চাগে ভিতৰি কিবা এটা প্ৰব্লেম এটাত ভুগি আছে চাগে তাৰ কিবা এনজাইটি ডিপ্ৰেশ্যন হৈ থকা নাইতো এনজাইটি ডিপ্ৰেশ্যন এইটো আজিকালি ইউথৰ এটা ডাঙৰ প্ৰব্লেম হৈ আছে খালি ইয়াৰ ওপৰত কোনো গুৰুত্ব দি থকা নাই তুমি কাম এটা কৰিবাচোন মোক তাৰ লগত লগ কৰাই দিবাচোন নিশ্চয় কৰিম ঐ তোৰ ৰহনৰ খবৰ কি আৰে কি মোৰ ৰহন আকৌ হ'ব দে গম নাপাওঁ বুলি ভাবিছ ক্লাছত দুইটা কি চাৱনি আৰে বহুত দিন হ'ল জানো তাৰ লগত মই ফোনত কথাই পতা নাই তেতিয়াহ'লে এটা কাম কৰ আজি আবেলি তাক কল কৰি মাতি দে ৱাকিঙত যাব পাৰিবি
পাগল হৈছ নি তহঁতে কিবা এই একো নহয় মাতি দে সঁচাকে মাতিয়ে দিওঁ নি বাৰু এই মাত আকৌ কি কৰি আছ ৰহতে কল তাকে কৰোঁ মই তাক কৰ হেল্ল' অঁ হেল্ল' কি কৰিছা নাই আছোঁ এনেই কিবা হৈছে নি ক্লাছলৈ অহা নাই তুমি দুদিনমান এই গাটো অলপ ঠিক নাছিলে সেইকাৰণে যোৱা নাছিল অঁ আচ্ছা আজি আবেলি তুমি ফ্ৰী থাকিবা নি বাৰু ফ্ৰী থাকিম দিয়া লগ কৰিব পাৰিবা নি তোমাক অঁ মোক আকৌ কিবা প্ৰব্লেম হ'ব নি নাই নাই মোৰ একো প্ৰব্লেম নাই ঠিক আছে দিয়া ইভিনিং লগ পাম অ'কে ঠিক আছে দিয়া তেনে ইভিনিং লগ পাম বাই বাই মই লগ কৰিব নোৱাৰো ৰোহন হৈছে কি তোৰ হৈছে কি কচোন মনচোন বেয়া কৰি কেলে থাক ফাৰ্মাচিষ্টক লৈ আহিছো কথা দুটামান পাতি ললো ভালকে প্লিজ ফাৰ্মাচিষ্ট আহক প্লিজ মোৰ আজি কাৰো লগত একো কথা পাতিব মন নাই আৰে তোৰ হৈছে কি ভালকে কচোন না তই নিজে ক না আমি সুধিলে ক তই সেয়ে আজি ফাৰ্মাচিষ্টক লগতে লৈ আহিছো তই আমাক মন খুলি চব কথা ক'ব পাৰ তো মই নোৱাৰা হৈছো আৰু আছোন বসুন ইয়াত বহ পিছত বহি লওঁ ফাৰ্মাচিষ্ট আহক কি হৈছে তোমাৰ কোৱাচোন নাজানো কি হৈছে মোৰ আজিকালি অনবৰতে অকলশৰীয়া অনুভৱ কৰিবলৈ লৈছো মা ঢুকোৱাৰ পাছত মোৰ মনৰ কথাবোৰ ক'বলৈ যেন মানুহ নোহোৱা হ'ল আগতে সকলোবোৰ কথা মোৰ সুখ দুখ সকলোবোৰ মাকে কৈছে কিন্তু এতিয়া দেউতাৰ হাতত যেন এইবোৰ শুনিবলৈ সময়ে নাই দুখ নকৰিবা ৰোহন একচুৱেলি তোমাৰ পাপা গাতো দুখ নাই তেওঁ যি কৰি আছে ইমান কষ্ট কৰি আছে চব তোমাৰ কাৰণে কৰি আছে চবৰ লাইফত কিবা নহ'লে কিবা প্ৰব্লেম থাকেই বাট সেই বুলি তুমি সেই প্ৰব্লেমটো ফেচ নকৰাকৈ তুমি এটা জেগাত ৰখি দিলে নহ'ব ডিপ্ৰেশ্যন আজি টাইমৰ বহুত ডাঙৰ প্ৰব্লেম হৈ আছে আমাৰ বহুত ইউথ ইয়াত ৰোগী হৈ আছে ইণ্ডিয়া প্ৰায়ভাগ 46 মিলিয়ন মানুহ ডিপ্ৰেশ্যনৰ ৰোগী হৈ আছে বাট কোনো এই কথাটো সমাজৰ আগত খুলি ক'ব নিবিচাৰে এই ৰমন তই চিন্তা কৰিব নালাগে তোৰ দেউতাৰ লগত আমি কথা পাতিম নহয় আৰু তোক ভাল এজন চাইক্ৰেটিষ্টৰ ওচৰত দেখুৱাৰ ব্যৱস্থা কৰিম হয় নহয় ঐ আজি আমাৰ ক্ৰিকেট মেটচখন আছিলে নহয় টাইম কিমান হ'ল টাইম হৈ গ'ল বলা যাম আজি তুমি মোৰ জেগাত অপেনিং তুমিয়ে যাব লাগিব ৰোহনৰ লগৰবোৰে ৰোহনক বুজি পালে আপোনাৰ লগৰবোৰে আপোনাক বুজি পাইছেনে there is always someone who genuinely cares for you but কিছুমান টাইমত সেই কেয়াৰটো কেনেকৈ কৰে সিহঁতে বুজি নাপায় so ask for help and self help টো সমানে জৰুৰী it's okay if it's not okay today but remember there is always a tomorrow so কেতিয়াও দুখ নকৰিবা আৰু জীৱনটো হাঁহি ফূৰ্তিৰে জীয়াবলৈ চেষ্টা কৰা